थारैनो बिटिआर ओनसोलाव गोख्रों जौगाबोगासिनो दं नामा? सानफा एफा इउपिपिएल दोलोआव आखाइ गोरोबफैनायखौ नुनो मोनबोगासिनो दं। बिटिआरनि सिइएम प्रमद बर'नि खामानि मावनायखौ नुनानै इउपिपिएल राजखान्थि हान्जायाव आखाइ गोरोबफैदों। दिनै बिटिआरनि 30 नं गरेश्वर बियामनि सिङाव थानाय गबसरा भिसिडिसिआव सान 20 गुबुन गुबुन हान्जानि मावथि बिथांमोना इउपिपिएल दोलोआव आखाइ गोरोबफैयो। मख'नो गोनांदि बे जयनिं हाबाफारियाव गुबै बिपिएफ राजखान्थि हान्जानि मावथि बिथांमोना इउपिपिएल दोलोआव आखाइ गोरोबफैयो आरो गुबुन गुबुन हान्जानि मावथि बिथांमोनाबो इउपिपिएल दोलोआव आखाइ गोरोबफैयो। बे जयनिं हाबाफारिखौ सामलायो 30 नं गरेश्वर ब्लक इउपिपिएलनि आफादगिरि देबजित ब्रह्म बिथांनि आफाद सामलायनायाव बे जयनिं हाबाफारिया मोजाङै मोजां जानानै थाङो। बे जयनिं हाबाफारियाव बाहागो लायो मिरु लाइमोन गांखंनि इउपिपिएलनि बुंथिगिरि रुंगुल बर', मिरु एससि सेल इउपिपिएलनि आफादगिरि प्रदीप सरकार, गरेश्वर ब्लक लाइमोन गांखं इउपिपिएलनि आफादगिरि कदान्द बर', गरेश्वर ब्लक इउपिपिएलनि लोगो आफादगिरि दिपेन बर', गरेश्वर ब्लकनि टिसिएलसिसि चेयारमेन रमेन बर', गरेश्वर ब्लक आइजो गांखं इउपिपिएलनि आफादगिरि प्रतिका डेका बर', गरेश्वर ब्लक इउपिपिएलनि गाहाय नेहाथारि पबित्र बसुमतारी आरो गबसरा भिसिडिसिनि मासिगिरि लैथोमा बर' बिथांजों लोगोसे गबसरा भिसिडिसिनि मावथि बिथांमोनजों लोगोसे गबसरा प्राइमारि इउपिपिएलनि आफादगिरि नेहाथारि बिथांमोनजों लोगोसे इउपिपिएलनि मावथि आरो गामिनि 200निबो बारा रायजो राजानि नुजाथिनायाव बे जयनिं हाबाफारिया मोजाङै मोजां जानानै थाङो। আজি আমাৰ গড়েশ্বৰ সমষ্টিৰ অন্তৰ্গত গবছাৰ ভিচিডিচিৰ আজি গড়েশ্বৰ ব্লকৰ উদ্যোগত ৰিভিউ মিটিং ইয়াতে আয়োজন কৰা হৈছিল আৰু এই ৰিভিউ মিটিঙতে আমাৰ গবছাৰ ভিচিডিচিৰ পৰা বিভিন্ন দলৰ পৰা বিপিএফৰ পৰা আদি কৰি লৈ কমেও 30-40 জন কৰ্মী আমাৰ ইউপিপিএল দলত যোগদান কৰিছে। আজি এইটো আমাৰ বাবে খুব ভাল খবৰ। আমাৰ বিটিআৰৰ চিএম তথা আমাৰ ইউপিপিএল দলৰ সভাপতি সন্মানীয় প্ৰমোদ বড়োৰ নেতৃত্বৰ যি ইউপিপিএল দল, এই দলত আকৃষ্ট হৈ আৰু দলৰ নীতি আদৰ্শ ভাল পাই আজি আমাৰ ইউপিপিএল দলত যোগদান কৰে। গৰা খহনীয়া বুলিতো তেনেকুৱা নাই। আমাৰ ইউপিপিএল দলত বৰ্তমান তাৰিখত যথেষ্ট কৰ্মীসকলে আকৃষ্ট হৈ আমাৰ ইউপিপিএল দলত যোগদান কৰিছে। এইটো আমাৰ অকল গড়েশ্বৰ সমষ্টি বুলি নহয়, বিভিন্ন সমষ্টিত আপোনালোকে চালে হয়তো গম পাব, নিউজে পেপাৰে আপোনালোকে দেখিবলৈ পাইছে যে ইউপিপিএল দলত যথেষ্ট আমাৰ কৰ্মীসকলে বেলেগ বেলেগ দলৰ পৰা আহি আমাৰ দলত যোগদান কৰিছে। একমাত্ৰ কথাটো হ'ল কি, আমাৰ ইউপিপিএল দলৰ যি চৰকাৰ, আমাৰ প্ৰমোদ বড়োৰ নেতৃত্বৰ যি চৰকাৰ, এই চৰকাৰৰ যথেষ্ট বৰ্তমান যি কাম কাজে হওক বা দলৰ যি নীতি আদৰ্শই হওক ভাল পাই আমাৰ দলত আহি যোগদান কৰিছে। কাৰণটো হ'ল আমাৰ বৰ্তমান বিটিআৰ চৰকাৰ যথেষ্ট উন্নয়নমূলক কাম কাজেৰে আগবাঢ়ি আছে। আপোনালোকে দেখিবলৈ পাইছে বৰ্তমান প্ৰমোদ বড়ো চৰকাৰ হোৱাৰ পৰা আজি তাৰিখলৈকে কোনো দিনেই আমাৰ বিটিআৰৰ অঞ্চলত বন্ধ ঘোষণা আপোনালোকে শুনিবলৈ হয়তো পোৱা নাই। আজি তাৰিখলৈকে বন্ধ ঘোষণাই নাই। তাৰমানে কি বুজাইছে যে বিটিআৰ অঞ্চল যথেষ্ট শান্তিপ্ৰিয় হৈছে আৰু বিটিআৰ যথেষ্ট শান্তি প্ৰতিষ্ঠা হৈছে। এইটোৱে আমাৰ প্ৰমাণ হৈছে যে বিটিআৰ যথেষ্ট মানে উন্নয়ন দিশেৰে আগবাঢ়িছে আৰু শান্তিপ্ৰিয় হিচাপে প্ৰতিষ্ঠা হৈছে। গতিকে এই দলত মানুহবিলাকে যথেষ্ট আহি আমাৰ দলত যোগদান কৰিছে আৰু ভাল পাইছে যে যথেষ্ট উন্নয়নমূলক কাম কাজবিলাকে প্ৰমোদ বড়ো চৰকাৰে, প্ৰমোদ বড়ো ডাঙৰীয়াই কৰিবলৈ সক্ষম হৈছে। গতিকে ভাল দিশেৰে আগবাঢ়ি আছে আৰু আহি থকা দিনত বিটিআৰ অঞ্চলখন যথেষ্ট উন্নয়নমূলক কাম কাজেৰে উন্নয়ন হ'বলৈ সক্ষম হৈছে। আৰু আনফালেদি আমাৰ বৰ্তমান প্ৰমোদ বড়োৰ যি নেতৃত্বত আমাৰ সীমাও মানে বাঢ়িছে, এইবাৰ সীমাও বাঢ়িছে আমাৰ। গতিকে আমাৰ কাৰণে বিটিআৰ অঞ্চলৰ বাবে খুব ভাল খবৰ। এইটো দলৰ পৰা ত্যাগ যিবিলাক নেতাই দলৰ পৰা আমাৰ পৰা গুচি গৈছে, এইবিলাক আচলতে নিজেই মানে আমাৰ দলত তিষ্ঠিব নোৱাৰা এজন ব্যক্তি
আৰু যিসকল ব্যক্তি আমাৰ দলৰ পৰা ওলাই গৈছে তেখেতসকলৰ কোনো নীতি আদৰ্শ নাই, তেখেতসকলৰ নিজৰে কোনো স্থিতি নাই, আৰু তাৰ বাবে তেখেতসকলে আমাৰ দলৰ পৰা ওলাই যাবলৈ বাধ্য হৈছে। কাৰণ আমাৰ দলৰ এইবিলাক মানুহৰ ব্যক্তিৰ আমাৰ স্থান নাই, আৰু এইবাবে তেখেতসকলে আমাৰ দলৰ পৰা ওলাই যাব লাগে, নিজে ওলাই যাবলগীয়া বাধ্য হৈছে। হয়, আজি গবচাৰ প্ৰাইমাৰীত মানে এখন আমাৰ UPPL দলৰ সাধাৰণ সভা আছিলে। এই সাধাৰণ সভা এটা জইনিং চেৰিমনি আছিলে আমাৰ, খুব সৌহাৰ্দ্যপূৰ্ণ হৈছে, খুব ভাল এটা পৰিৱেশ হৈছে। ইয়াত কমেও 30-40 জন অন্য দল তথা মেক্সিমাম বেছি সংখ্যকে BPF দলৰ পৰা আমাৰ UPPL দলত যোগদান কৰিছে। খুব আমি আনন্দ প্ৰকাশ কৰিছোঁ। যিমানে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কৈ নাথাকক কিয়, BPF-এ এটা ধোৰ যিটো দেখুৱাব বিচাৰিছে ইয়াত BPF-ৰ স্থিতি, মুঠেই এইটো নহয়। একদম বানপানী আহাৰ নিচিনাকৈ তেখেতসকলৰ যি উদ্দেশ্য ধ্বংস হৈ যাব, ধূলিখাত হৈ যাব। আমাৰ UPPL বৰ্তমান প্ৰমোদ বড়োৰ নেতৃত্বত যি চৰকাৰ চলি আছে, যি ধৰণৰ অভিলাষী আঁচনিবিলাক লৈ আছে, শান্তি প্ৰতিষ্ঠাৰ যোগেদি যেনেকৈ এটা কাম কৰিবলৈ লৈছে, যুৱ সমাজৰ পৰা আদি কৰি মহিলা সবলীকৰণৰ পৰা আদি কৰি সেই আঁচনিবিলাকৰ যোগেদি আমাৰ ৰাইজৰ যিখিনি আশা আকাংক্ষাবিলাক চব পূৰণ হৈ যাব। গতিকে ইয়াত হাগ্ৰামাৰ নাম গুণি নাথাকিব, তেখেতৰ নাম এনে আমি ইয়াত লৈ লাভ নাই, কাৰণ আমাৰ উদ্দেশ্য বহুত দীৰ্ঘস্থায়ী হয়, ভাল এটা উদ্দেশ্যলৈ আগুৱাই আছে। গতিকে আজিৰ যিটো আমাৰ গবচাৰ প্ৰাইমাৰীৰ যিটো এটা পৰিৱেশ, আমি যি সভা পাতিলোঁ আজি, সেই পৰিৱেশেই কয় যে UPPL সঁচাকৈ আমি সুন্দৰভাৱে ইয়াত আমাৰ চৰকাৰে কাম কৰি আছে, আৰু আমাৰ সেই কাম কাজৰ প্ৰতি আকৃষ্ট হৈ আমাৰ এই অঞ্চলৰ ব্যক্তিসকলে দলে বলে আজি ওলাই আহিছে আৰু ইয়াত যোগদান কৰিছে। সঁচাকৈ তেখেতসকলে এই সভাৰ যোগেদি আমাক প্ৰকাশ কৰিছে যে আমাৰ UPPL দলৰ যিবিলাক কাম কাজ সঁচাকৈ এইটো শলাগ দিবলগীয়া বুলি তেখেতসকলে প্ৰকাশ কৰিছে। সেইকাৰণে আমিও আহি থকা দিনত আমাৰ নিশ্চয় আমাৰ চৰকাৰে অটুট থাকিব। আহি থকা 2025 চনত যি আমাৰ পুনৰ যি BTC নিৰ্বাচন হ'ব, সেই BTC নিৰ্বাচনত আমাৰ গড়েশ্বৰ যি কনষ্টিটিউশ্যন আমি UPPL দলে ইয়াত আমি অটুট থাকিব পাৰিম, আমি নিশ্চয় পুনৰ জয় লাভ কৰিব পাৰিম। আমি আৰু আশা ৰাখিছোঁ আমাৰ প্ৰমোদ বড়োৰ নেতৃত্ব BTR চৰকাৰৰ সহযোগত নিশ্চয় আমি গড়েশ্বৰ সমষ্টিটো আৰু উন্নয়নৰ দিশত আগুৱাই লৈ যাব পাৰিম, আৰু সেই উন্নয়নৰ কাম কাজৰ যোগেদি আমি আমাৰ জনসাধাৰণ আমি আমাৰ শুভাকাংক্ষী তথা আমাৰ আস্থাভাজন কৰিব পাৰিম বুলি আমি আশা প্ৰকাশ কৰিছোঁ। ধন্যবাদ। नोंथांमोननि चेनेलखौ बरायग्रोना लानाय जाबाय। दिनै जों मोनसे आंनि गबसार BCDC-आव मोनसे हाबाफारि लानाय जायो, एग्जिकिउटिभ रिभिउ मिटिं। तो बे हाबाफारियाव गोबां BPF दोलोनिफ्राय 40नि एबभ मानसिफोरा फैनानै जोंनियाव UPPL दोलोयाव जइन जाफैदों। बिथांमोना जोंनि सरकारनि खामानि मावनाय दांनाय बा जोंनि आसार खान्थि गासै हाबाफारिखौ लानानै मोजां मोननानै बिथांमोना जोंनि हाबाफारियाव जोंनि दलाव जुगदान जाफैदों। आं बिथांमोननि आंनि BCDC-नि चेयारमेन जानानै आं बिथांमोनखौ साबायखर बावहरो, जेन बिथांमोना जोंनि दोलोयाव हाबफैनायनि थाखाय। आरो नै फैगौ अक्ट'बर नभेम्बरावबो बिथांमोना बहुतानो आंखौ कन्टेक्ट खालामगासिनो दङ, जोंबो थांगासिनो नोंथांजों खामानि मावफानो होननानै। थ' आसा खालामो फैबाय थानाय समफोरावबो बिथांमोना जोंजों लोगोसे थाफानानै खामानि मावगोन होननानै। जोंबो आसा खालामो, आंबो जोंबो जिहेतु BCDC-नि सासे मासिगिरि हिसाबै जेन फैबाय थानाय समफ्राव मोजाङै खामानि मावलांनो हागोन होननानै बिथां प्रमोद सार बिथांनि दैदेननायाव जोंनि UPPL सरकारा बिराद मोजाङै खामानि मावगासिनो दङ आरो मोजाङै खामानि मावलांबाय थागोन। जोंनि 30 नं गड़ेश्वर समष्टिनि पबित्र कुमार सार MCL बिथाङाबो गावनि नाजानायजों बहुतखिनि खामानि मावगासिनो दङ डेभेलपमेन्टनि। ओंखायनो आंबो आंनि गबसार BCDC-नि चेयारमेन महरै आं बिथांखौ गोजोननाय जासिहरो, जेन बिथाङा फैबाय थानाय समफोरावबो बेफोरबायदि खामानि मावबाय थानो हायो होननानै।